हेलो फ्रेंड्स, वेलकम बैक टू माय न्यू मिनी ब्लॉग। और गाइस, आज विंदा का जन्मदिन है, इसलिए तेजपुर में उसकी नाम से प्रोग्राम हो रहा है कुछ। सो मैं आप लोगों को वो प्रोग्राम दिखा रहा हूँ, दिखाऊंगा अभी। फ़िलहाल मैं अभी ड्यूटी से छुट्टी होके जा रहा हूँ। सो बने रहिए मेरे ब्लॉग में और देखते रहिए अभी का प्रोग्राम। तो चलो फिर मैं आप लोगों को दिखाता हूँ। এনেকে যে এই অনুষ্ঠানটো কৰিবলৈ আহিব লাগিব সেইটো সপোনৰ এটা কথা। সকলোৱে আপোনালোকে বুজি পাইছে চাগে। মোৰ ঘৰ অৰিজিনেল তেজপুৰতে, মই থাকোঁ গুৱাহাটী। আৰু দুৰ্ভাগ্য এইটোৱেই, মই যেতিয়া তেজপুৰত থাকোঁ মোৰ মনটো ভাল লাগি থাকে। সেইটো মোৰ আপোন মানুহ বা মই। আৰু কেতেকী বাৰীখনৰ কথা মই আচলতে দুনাই ক'বলগীয়া চাগে নাই। মই যেতিয়াৰ পৰা সংগীত আৰম্ভ কৰিছোঁ, মই কেতেকী বাৰীত কিজানি এতিয়ালৈকে প্ৰায় 10খনমান শ্ব' কৰিছোঁ। মই হাৱাই চেণ্ডেল পিন্ধি হাফ পেণ্ট পিন্ধিও শ্ব' কৰিছোঁ। ইয়াত মহিলা সমিতিয়ে শ্ব' পাতিছিলে, আপোনালোকৰ আগতে শ্ব' হৈছিলে ইয়াত, হয়নে বাৰু? আৰু মই বিশেষকৈ এইখিনি আমি একেলগে শুনো।